মই লাডাখ কেতিয়া গৈ আছো তো বিচাৰিছো কৈ দিওঁ মই লাডাখ কেতিয়া যাম তো ওকে তো গাইজ গুড মৰ্নিং আৰু এতিয়া টাইম হৈছে কিমান 4:33 আৰু ইয়াৰ আগৰ ব্লগটোত গৰম হৈছিল আমি আহিছিলোঁ লখিমপুৰ পুখুৰী বুইনগৰ পুখুৰী চাবলৈ আৰু আমি ঘৰত যাৱাই নাই এটা ৰাতি জোৰ কৰি ৰাখি দিলে কালি এই গেঞ্জি নিপিন্ধিলেও হ'ব চাই পেলাই গেঞ্জি চিন বহি গৈছে বাৰু গেঞ্জি নিপিন্ধিলেও হ'ব আৰু গাইজ আগৰ ফালে যিটো চিনাৰী পাই আছোঁ যিটো ভিউ পাই আছোঁ মাই গড আৰু এটা চাওক এই পুখুৰীটোক কয় গোৱাই পুখুৰী বুলি কয় আৰু সেইকাৰণে গাঁওখনৰ নামো গোৱাই পুখুৰী আৰু কালি মানে আমাৰ আওঁতে খেলি মেলি হৈছে আমি এইটো ৰাস্তাৰে ঘৰটোৰ আছোঁ এইটো ৰাস্তাৰে আপডাউন মাৰিছোঁ 3বাৰমান আপডাউন মাৰিছোঁ ঘৰে চিনি পোৱা নাই এই ফিপিনে ঘৰটো এইখিনিতে আছে এইপিনে আপডাউন মাৰি আছোঁ ঘৰ চিনি পোৱা নাই কি মাৰিছোঁ কোনোবাৰ গৈছি গালি এবাৰ কাৰোবাৰ ঠাই চিঙিলি পুৱাই তাৰবাৰ চিঙিলি কিনি পুখুৰী পাৰত পুৱা বান্ধনীয়া ধৰা ৰিজাল্টটো হ'ব বিচাৰিব এইফালে বাবুজা নমস্কাৰ দিব দেই নমস্কাৰ দি বাবু নমস্কাৰ দিছে নমস্কাৰ বুলি কওঁ মুখেদি নমস্কাৰ সেইটো সোমোৱা হোৱাই নাই দেৰি আছে ন ৰাতি মাংস খোৱা নাই অলপ দাঁতো কমি গৈছে ন কমছে কিয় আপোনাৰ গাইজ ছোৱালী আছে নে কণ্টেক্ট কৰিব বিয়াৰ বাবে ছোৱালী বিচাৰি থকা হৈছে হাইট চাইটটো কৰি কিমানমান হাইটত লাগব কিমানমান হাইটত চিয়া লাগব 2.5 ফুট ইলো কথা নাই 2 ফুট 2.5 ফুট ওকে তো গাইজ আমি যাব ওলালো এইফালে আমাৰ ড্ৰাইভাৰ মানে বাই বাই কি হানে একবাৰ কি হানে গৈ মুখত একবাৰ কোন যাবি মানে যা মানে আৰু গাইছ এইফালে আছে গণপতি বাপ্পা চাওক কৃষ্ণ The next day. Okay, hello, mic testing, mic to কৰিছিলোঁ okay, hello, mic testing মানে প্ৰথমবাৰ কাম কৰা নাছিল ৰখিলে আকৌ ঠিক কৰিছোঁ okay তো গাইজ প্ৰথমবাৰ মানে মাইকটো কাম কৰা নাছিল তো সেইকাৰণে এবাৰ টেষ্ট কৰি ল'লোঁ লৈ পিনে আকৌ এবাৰ কৈছোঁ আৰু আজি নেক্সট ডে কালি আপোনালোকে দলং ঘাটৰ পৰা ভিডিঅ'টো চাই আছিল আৰু আজি নেক্সট ডে আজি ভাবিছোঁ অলপ আমাৰ এইটো চাইডে যাম কাপোৰপুৰি সেইটো চাইডে যাম আৰু সেই আৰু গেলে কি আৰু আপোনালোকো দেখামে তো সেইকাৰণে মানে গোপ্ৰটো লোৱাৰ পৰা বহুত ভাল হৈছে এনেকৈ পটককৈ ওলাই আহিব পাৰি আৰু আগতে অলপ মোবাইলেৰে ভিডিঅ' বনাই থাকিলে কোনোবাই চাই থাকে কিবা কিবি অলপ আনকমফৰ্টেবল ফিল হয় কিন্তু আজিকালি মানে সেইটো প্ৰব্লেম নাই আজিকালি একদম বিন্দাছ পুৰা আৰু মোক সেইদিনা ভাই এজনে কমেণ্ট কৰিছিলে যে মই লাডাখ কেতিয়া গৈ আছোঁ তো বিচাৰিছোঁ কৈ দিওঁ মই লাডাখ কেতিয়া যাম তো চোৱা ভাই মইতো এতিয়া এই জাৰ্ণিটো ষ্টাৰ্ট কৰিছোঁৱে আৰু ফাৰ্ষ্ট কথা মই বয়স হোৱা নাই গতিকে এতিয়াতো ভাবাই নাই লাডাখ যোৱা কথা এনেই যাব লাগিব যদি ভাগ্যত আছে কেতিয়াবা যাম কিন্তু এতিয়া নহয় আৰু কেইবছৰমান আছে তাৰ পিছত এইবিলাক চিন্তা কৰিম ৰাস্তাটো অৱস্থা মানে বহুতেই বেয়া আমি প্ৰায় যোৱা বছৰ আহিছিলোঁ এইবাৰ জানুৱাৰী নহয় ইয়াৰ এই জানুৱাৰীটোৰ আগৰ জানুৱাৰী আমি যেতিয়া ক্লাছ ফাৰ্ষ্ট ইয়াৰত আছিলোঁ আমি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত আছিলোঁ তেতিয়া ইয়াতে এটা খানা খাইছিলোঁ আৰু তেতিয়া ভিডিঅ' পাইছিলোঁ আৰু কেইদিনমান পিছত ইয়াতে আৰু এটা খানা খাম সেইটোও ভিডিঅ' পাব আপোনালোকে মানে কাপোৰপুৰি চাইডে একদম পূৰা মজা লাগে আজি আপোনালোকে দেখুৱাম বহুতে দেখুৱাইছে আগতে হ'লেও মানে বহুতৰে চাইছে মোৰো চাওক কি আছে আৰু গাইজ পালোঁ এইফালে কাপোৰপুৰি ঠাইত আগৰ বছৰ আহোঁতে মানে ইয়াতে ৰাস্তাবিলাক কাম কৰি আছিল এতিয়া এইবিলাক ভাল কৰিলে বাৰু এতিয়া পাই দিলে ৰাস্তাবিলাক আৰু গেটখনো ধুনীয়াকৈ বনাইছে এই চাওক একদম পূৰা মজাকৈ বনাইছে মানে ইয়াৰ আগৰবাৰ আহোঁতে কাম কৰি আছিল যোৱা বছৰ আহোঁতে তো এতিয়া কমপ্লিট বনোৱা হৈ গ'ল এটা বাৰু আমি ভিতৰত বাৰু আজি নোসোমাওঁ কাৰণ আমি মন্দিৰত অহাৰ তেনেকুৱা প্লেনিং নাছিল বাইকখন ইয়াতে ৰাখি লওঁ লৈ পিনে অলপ তেনেকৈ বাহিৰৰ পৰা আপোনালোকক দেখাম ৰ'ব অ'কে তো গাইজ আমি বাৰু আজি মানে ইফালে প্লেনিং নাছিলে
তো আমি বাৰু সেৱা নকৰোঁ, গা ধুৱা নাই, কিন্তু হ'লেও আমি চাৰৰ চাইডে তেনেকৈ দেখুৱাব পাৰিম আপোনালোকক। আৰু ইয়াতে এটা সৰুকৈ মানে সেই এটা আছে, মন্দিৰ এটা আছে, আৰু সেইফালে পৰা আপোনালোক বাহিৰৰ পৰা চিনেমেটিক দেখুৱাব পাৰিম। কিন্তু এতিয়া আপোনালোকে ইয়াৰ পৰা বাহিৰৰ যিটো মানে ভিউটো, সেই ভিউটো দেখাম আজি। তো গাইজ মই মানে চৰ্ট গান মাইকটো আনিব নহ'ল, তো সেইকাৰণে হেলমেটৰ পৰা একদম খুলি পিনে লগাই লৈছোঁ যাতে চাউণ্ড কোৱালিটিটো ভালকৈ আহে। আৰু এতিয়া য'ত আছোঁ চাওক কি মজা ভিউ হৈ আছে, চাওক পূৰা ছুপাৰ ভিউ কৰি দিছোঁ। এবাৰ আপোনালোকে ভিউ চাওক, একদম মজাকৈ নৈ আছে, এইটো এইফালে নৈ আছে। আৰু আমি সেইপিনি মানে খানা খাইছিলোঁ মানে তাতে, আৰু চাওক একদম পূৰা সেউজীয়া আপোনালোকে যোনটো চাইডে চাই সেইটো চাইডে একদম পূৰা সেউজীয়া হৈ আছে। আৰু ইয়াৰে যিটো ভিউ পাইছোঁ না, একদম আল্টিমেট। কেনেকুৱা লাগছে? মজা নে? একদম মানে তামাম আমাৰ ওচৰতে এনেকুৱা বহুত জেগা আছে, কিন্তু আগতে মানে সেইবিলাক এক্সপ্ল'ৰ কৰা নাছিলোঁ। এতিয়া লাহে মানে এতিয়া আজি গা পা দিয়া নাই। আমি ইফালে প্লেনিং নাছিলে, আমি যোৱা কথা আছিল বেলেগ ফালে, কিন্তু ঘপককৈ চাইডে আহি গ'লোঁ। আৰু একো নাই দিয়ক, ইয়াৰ পিছত আহিলে কেতিয়াবা বাৰু অকণমান ভালকৈ দেখাম। অ'কে তো গাইজ, আৰু এইফালে চাব পাৰে একদম মানে ইয়াতে মন্দিৰটো সেইটো চাইডে মাজত মন্দিৰটো আছে, আৰু মন্দিৰটোৰ চাৰো চাইডে মানে একদম পূৰা সেউজীয়া হৈ আছে। আৰু ইয়াতে বহুত এতিয়া নহয় বাৰু, আৰু কেইদিনমান পিছত ইয়াতে পূৰা খানা খোৱাৰ পাৰ্টি মানে ভিৰ লাগি যায়। আৰু আমিও খানা খাইছিলোঁ, এইখিনি জেগাত খানা খাইছিলোঁ আমি, তো মানে একদম পূৰা সেই আল্টিমেট ভিউ হৈ যায় ইয়াতে। তো ভাবিছোঁ ইয়াৰ পিছত আকৌ এদিন বাৰু ভালকৈ আপোনালোক দেখাম, কিন্তু এইটো মানে আজি মানে এনেই আৰু ঘৰত এনেই থকাত চাই অলপ ওলাই আহিলোঁ, আহি পিনে আপোনালোকক তেনেকৈ দেখালোঁ। অ'কে তো গাইজ, আপোনালোকৰ মানে অলপ কমেণ্টবিলাক এতিয়া পঢ়ি দিম। কমেণ্ট পঢ়াৰ আগতে এটা কমেণ্টৰ ৰিপ্লাই কৰিলোঁ আপোনালোকক। মানে এইদিনা জুমন দাস আছাম নামৰ ভাইয়ে কমেণ্ট কৰিছিল, জুমন ভাইয়ে কমেণ্ট কৰিছিল, ভাই তোমাৰ ভিডিঅ'বোৰৰ কোৱালিটি ভাল নোহোৱা হ'ল আজিকালি, 720p কৰিলেও কোৱালিটি ঠিক নালাগে কিয়? আগতে মোবাইলেৰে কৰাতে ভাল আছিল, এতিয়া গোপ্ৰ'ৰে বেছি বেয়াহে হ'ল দেখোন কোৱালিটি। তো এইটো কথাটো হ'ল মানে এইটো ৰিপ্লাইটো কৰোঁ। কথাটো এনেকুৱা, আগতে চাব মোবাইলেৰে যেতিয়া ভিডিঅ' কৰোঁ, মোবাইলত আমাৰ কিমানকৈ আহে, ফ্ৰেমটো কিমান আহে, ফ্ৰেমটো হায়েষ্ট এতিয়া মোৰ যিখিনি দেখি আছে, আপুনি মোৰ মুখখন দেখিলে, অকল মুখখন দেখিলে আৰু অলপ মানে এইখিনিমানলৈকে দেখিলে হয়, ফ্ৰেমটো তেনেকৈ আহে মোবাইলেৰে ভিডিঅ' বনালে। আকৌ আপোনালোকৰ কমেণ্ট আহিছিল ভিডিঅ'টো বহুত হিলি আছে বুলি। তেতিয়া কথাটো হ'ল গোপ্ৰ'ৰে আপোনালোকৰ ফাৰ্ষ্ট টাইম হ'ল ষ্টেবিলিটি পায়, ছেকেণ্ড টাইম ফ্ৰেমটো আপোনালোকৰ মানে যিমান এতিয়া আপোনাৰ এতিয়া লিনিয়াৰত কৰিলে মোবাইলৰ মানে 1x জুমত আহি যায়, গতিকে ৱাইডত কৰিলে কিমান হ'ব চাওক, ছুপাৰ ভিউ বাদে। তো তেনেকৈ মানে বহুতটা ফেক্টৰ মানে তেনেকৈ ইম্প্ৰুভ কৰিলে মানে কি হৈ যায়, এটা সময়ত কোৱালিটিটো কিছুমান ঠাইত মানে ল' হৈ যায়। সেইটো হয়ে বাৰু। আপুনি চাব এতিয়া ল' লাইটত গোপ্ৰ'ৰ কোৱালিটি একদমেই বেয়া, কিন্তু আপুনি যদি 5,000 টকীয়া মোবাইল এটা যদি আকৌ ল' লাইটত যদি ভিডিঅ' কৰে কোৱালিটি ভাল হ'ব গোপ্ৰ'তকৈ, কিন্তু সেই নিজৰ ঠাইত বেষ্ট। তো তেনেকুৱা মানে গোপ্ৰ'ৰে হয় কেতিয়াবা তেনেকুৱা কোৱালিটি ল' হয় বাৰু, মোৰো তেনেকুৱা ফিল হয়, কিন্তু হ'লেও বাৰু কথাটো ক'লোৱে। তো মানে বহুত কেইটা ফেক্টৰ মিলাব লাগে গোপ্ৰ'তে, যিমান মানে পাৱাৰ আছে, তো সেইকাৰণে মানে গোটেইখিনি মিলালে কোৱালিটিটো অলপ আপোনালোকে ল' পাই যায়। আৰু তো এইখিনিয়ে কথাটো আপোনালোকক মানে সেই দেখাবলৈ ভালকৈ দেখাবৰ কাৰণে আমি মানে এনেকুৱা জেগালৈ সোমাই আহিছোঁ। চাওক একদম পূৰা গছ হৈ আছে, আৰু পূৰা মানে আপোনালোকৰ কাৰণে কৰি আছে। তেওঁলোকে সাপ চাপ পৰি খেলি হ'ল বাৰু, নে আপোনালোক সেই আৰু এইডাল গছ কোনে চিনি পাইছে কওক, চিনি পাইছে নে? কোনে চিনি পাইছে কওক, কমেণ্টত লিখক এইডাল কিহৰ গছ। ৰেকৰ্ডিং কৰি আছে, টাইম আছে নহয়, 1 ছেকেণ্ড 2 ছেকেণ্ড। তো গাইজ নেক্সট কমেণ্টটো কৰিছিল প্ৰণয় নাথ, আৰু তেওঁ লিখিছিল, ব্ৰাদাৰ মজা, এতিয়ালৈ যিমান কষ্ট কৰি কামবোৰ কৰি আছা, আগলৈ যেন তোমাৰ কষ্টবোৰ সাৰ্থক হয়, কি পিতাপ। তো থেংক ইউ প্ৰণয় ভাই, গতিকে ছাপৰ্টবিলাক কৰি যাবা, কাৰণ যিমান ভিডিঅ' বনাওঁ হাজাৰ লাখ টকা ইনকাম কৰি মানে ইনভেষ্ট কৰি দিওঁ চেনেলৰ নামত, কিন্তু আপোনালোকৰ যদি ছাপৰ্ট নাপাওঁ, ছেটআপ ইণ্ডিয়া লিমিটেড। তো গাইজ নেক্সট মানে আপোনালোক হেৰি নকওঁ, কমেণ্ট চমেণ্ট নপঢ়োঁ, এটা এনাউন্স এটা কৰোঁ। কালি হয়তো কিছুমানে চাই আছিল, মই লিকুমণিদাৰ লগত লাইভ আছিলোঁ ইনষ্টাত, আৰু তাতে কথা এটা আলোচনা হৈছে। মানে আমাৰ এতিয়া দৰঙত যিখিনি ইউটিউবাৰ আছে, একদম সৰুৰ পৰা ডাঙৰলৈকে মানে বহুত আছে, এটা মানে ডাঙৰ ইউথ এটা আছে। তো ভাবিছোঁ গোটেইখিনি মিটআপ চিটআপ নহয়, এটা গেট টুগেডাৰ ৰাখিম আমি, চিটুৱেশ্যনবিলাক ভাল হ'লে মানে এটা গেট টুগেডাৰ ৰাখিম। তাতে ছাবস্ক্ৰাইবাৰ কিমান, ভিউজ কিমান তেনেকুৱা নাই, তাতে মই কওঁ আপোনালোক 6 লাখ ছাবস্ক্ৰাইবাৰ থকা ইউটিউবাৰজন থাকিব আমাৰ দৰঙৰ, 10টা ছাবস্ক্ৰাইবাৰ 6টা ছাবস্ক্ৰাইবাৰ থকা ইউটিউবাৰজন থাকিব। তো তেনেকৈ মানে ছাবস্ক্ৰাইবাৰ ভিউজৰ কথা নাই, হ'লে হ'ল ইউটিউবাৰ হ'লে হ'ল, যিহেতু মানে ইউটিউবত ভিডিঅ' দিয়া মানে ইউটিউবাৰ, আপোনালোকৰ ছাবস্ক্ৰাইবাৰ মতলব নাই, কিন্তু ইউটিউবত ভিডিঅ' দিয়া মানে ইউটিউবাৰ। তো তেনেকৈ চিটুৱেশ্যনবিলাক ভাল হওক, এটা আলোচনা কৰিছিলোঁ কালি লাইভতো অলপ কথা পাতিছোঁ আমি, তাৰ বাদে অলপ পাৰ্চনেলকৈ কথা পাতিছোঁ, অলপ চিটুৱেশ্যনবিলাক ভাল হওক, হ'লে মানে ইয়াতে আপোনালোক ধুনীয়াকৈ মানে এটা গেট টুগেডাৰ পাতিম।
গাইজ ইয়াৰ পৰা অলপ তেনেকৈ আপোনালোকক দেখুৱালোঁ এতিয়া যাওঁতে আপোনালোকক মন্দিৰৰ তাৰ পৰা অলপ ভিতৰত নোসোমাওঁ আজি বাহিৰৰ পৰাই যিখিনি পাৰোঁ আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম আৰু গাইজ এই অৱস্থা চাওকচোন আপোনালোক মানে ভিডিঅ' বনাব এইবিলাকখন চাওক কি হৈ গৈছে পেণ্ট আগে ঘূৰাই মানে সেইকাৰণে এইবিলাকে কষ্ট আপোনালোকে যদি নৰ্মেল মানুহ এই ইমখাৰ এই চাওক আপোনালোকৰ এইবিলাকৰ মাজেৰে কিয় যাব যদি নৰ্মেল এজন মানুহ হয় কিন্তু আপোনালোক দেখাবৰ কাৰণে শ্বট ল'বৰ কাৰণে তালৈ গৈছোঁ সেই হ'বই অ'কে তো গাইজ আমি ভিতৰত নোসোমালোঁ আৰু এতিয়া বাহিৰৰ পৰা আপোনালোকক দুটামান চিনেমেটিক শ্বট দেখুৱাইছোঁ আপোনালোকে চিনেমেটিক শ্বট দুটা এনজয় কৰক তো গাইজ এইখিনি আজি ভিডিঅ'টো আৰু মানে আজি মানে বেলেগ চাইডে যোৱা কথা আছিল গতিকে এইটো চাইডে আহি পেলাই তেনেই আপোনালোক অলপ ইয়াৰে যদি ভিউটো সেই ভিউটো দেখাবলৈ চেষ্টা কৰিলোঁ তো আশা কৰোঁ ভিডিঅ' চাই ভাল পালে যদি ভাল পালে লাইক কমেণ্ট লগৰ পিছত ছাবস্ক্ৰাইব কৰি দিব লোক পাব এটা ধামকা ভিডিঅ' আছে তিললেন টাটা বাই বাই এন জয় অসম আৰু আন্ধাৰ হৈছে নেকি জয় অসম কাৰ লগত বিজি নামটো কি আছিল কাৰ নাম নামটো কি আছিল নাম ক'ব নোৱাৰি নামটো কি আছিল নামটো কি আছিল নামটো কি আছিল